নমস্কাৰ, মই আছিক আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত বীজগণিতৰ কিছুমান প্ৰশ্ন আৰু ইয়াৰ সমাধান কৰিম। তো বীজগণিত অসমৰ প্ৰায়বিলাক কম্পিটিটিভ এক্সামতে আহে, তো ভিডিঅ'টো মনোযোগৰ সৈতে চাব। তো প্ৰথম প্ৰশ্ন লৈছোঁ, তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেইটা উলিওৱা। কি কৈছে যে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল কি বুলি কৈছে 48 বুলি কৈছে, সংখ্যা কেইটা উলিয়াব দিছে। তো প্ৰথমতে আমি কি কৰিব লাগিব, ধৰা হ'ল সংখ্যা এটা ইজুগেল এক্স। এটা যিহেতু কৈছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল, যদি প্ৰথম সংখ্যাটো আমি এক্স বুলি ধৰা হ'ল সংখ্যা এটা এক্স, ছেকেণ্ড সংখ্যাটো কি হ'ব, ছেকেণ্ড সংখ্যাটো হ'ব এক্স প্লাছ 2। যিহেতু ক্ৰমিক যুগ্ম সংখ্যা কৈছে, যুগ্ম মানে কি, যিবিলাক সংখ্যাক 2 দি হৰণ যাব। তো 3 নম্বৰ যোনটো সংখ্যা হ'ব সেইটো হ'ব এক্স প্লাছ 4। তো প্ৰথম তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেইটা উলিওৱা। ধৰা হ'ল সংখ্যা এটা এক্স, ছেকেণ্ডটো এক্স প্লাছ 2 আৰু থাৰ্ডটো এক্স প্লাছ 4। প্ৰশ্নমতে কি হ'ব, এক্স প্লাছ 2 প্লাছ এক্স প্লাছ 4 ইজুকেল 48 হ'ব। তো এক্স যোগ কৰিলে 28 হ'ব, প্লাছ 2 প্লাছ 4 6 হ'ব, ইজুকেল 48 হ'ব। তো 28 ইজুকেল 48 মাইনাছ 6 ইজুকেল 42 হ'ব। 28 এতেকে এক্স ইজুকেল 42/3 হ'ব। তো 14 হ'ব হৰণ কৰিলে। তো প্ৰথম সংখ্যাটো কি হ'ব, এক্সৰ মান যিহেতু আমি 14 পালোঁ, এতিয়া দ্বিতীয় সংখ্যাটো কি হ'ব, এক্স প্লাছ 2 ইজুকেল 14 প্লাছ 2 ইজুকেল 16 হ'ব, আৰু তৃতীয় সংখ্যাটো হ'ব এক্স প্লাছ 4 ইজুকেল 14 প্লাছ 4 ইজুকেল 18 হ'ব। তাৰমানে তিনিটা যি ক্ৰমিক যুগ্ম সংখ্যা আছে সেইটো কি হ'ব, প্ৰথমটো হ'ব 14, এটা হ'ব 16 আৰু এটা হ'ব 18। তো 14, 16 আৰু 18 যোগ কৰিলে 48 হ'ব। উত্তৰটো এইটো আছিল। তো প্ৰথম প্ৰশ্ন লৈছোঁ, এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিলে যোগফল 65 হয়, সংখ্যাটো কি। এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিলে যোগফল কি হয়, 65 হয়, সংখ্যাটো কি। তো আমি প্ৰথম কৰিম, ধৰা হ'ল সংখ্যাটো এক্স, তো এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিলে যোগফল 65 হয়, ধৰা হ'ল সংখ্যাটো এক্স। এতিয়া সংখ্যাটোৰ 5 গুণ কি হ'ব, 5x হ'ব। তো কৈছে যে ইয়াৰ 5 গুণৰ লগত 10 যোগ কৰিলে প্ৰশ্নমতে কি হ'ব, প্ৰশ্নমতে সংখ্যাটোৰ 5 গুণ 5x প্লাছ 10 ইজ ইকুৱেল 65। এতেকে 5x এতেকে বা এইটো চিন দিব পাৰি, 5x ইজ ইকুৱেল 65 মাইনাছ 10 ইজ ইকুৱেল 55। এতেকে x ইজ ইকুৱেল 55 ডিভাইডেড বাই 5 ইজ ইকুৱেল 11। এক্সৰ মান কিমান হ'ব, 11 হ'ব। অৰ্থাৎ সংখ্যাটো কি হ'ব, সংখ্যাটো 11 হ'ব। তো ছেকেণ্ড কুৱেশ্যন লৈছোঁ, দেউতাকৰ বৰ্তমান বয়স কবিতাৰ বয়সৰ 4 গুণ। 8 বছৰৰ পাছত দুয়োৰে বয়সৰ সমষ্টি হ'ব 86 বছৰ। দুয়োৰে বৰ্তমান বয়স নিৰ্ণয় কৰা। প্ৰশ্নত কি কৈছে, দেউতাকৰ বৰ্তমান বয়স কবিতাৰ বয়সৰ 4 গুণ। প্ৰথম আমি কি লিখিব লাগিব, ধৰা হ'ল কবিতাৰ বয়স x বছৰ। প্ৰশ্নত কি কৈছে, দেউতাকৰ বৰ্তমান বয়স কবিতাৰ বয়সৰ 4 গুণ। যিহেতু কবিতাৰ বয়স x বছৰ, দেউতাকৰ বয়স কিমান হ'ব, দেউতাকৰ বয়স হ'ব 4x বছৰ হ'ব, 4x বছৰ। 8 বছৰ পাছত দুয়োৰে বয়সৰ সমষ্টি হ'ব 86 বছৰ। 8 বছৰৰ পিছত কবিতাৰ বয়স কিমান হ'ব, কবিতাৰ বয়স 8 বছৰৰ পিছত কিমান হ'ব, কবিতাৰ বয়স 8 বছৰৰ পাছত x প্লাছ 8 বছৰ হ'ব, আৰু দেউতাকৰ বয়স 8 বছৰৰ পাছত হ'ব 4x প্লাছ 8 বছৰ। এতিয়া চাওঁ প্ৰশ্নমতে কি আছে, প্ৰশ্নমতে হ'ব x প্লাছ 8 যোগ 4x প্লাছ 8 ইজ ইকুৱেল 86 বছৰ। চাওক
x plus 8 plus 4x plus 8 is equal 86 যোগ কৰিলে x plus 4x 5x 5x plus 8 plus 8 16 is equal 86 5x is equal 86 minus 16 is equal 70 তেকে x is equal 5 by 70 is equal 14 অৰ্থাৎ x ৰ মান আমি কি পালো এতেকে x ৰ মান আমি 14 পালো মানে কি x মানে কি আছিল কবিতাৰ বয়স এতেকে x ৰ মান 14 পাইছো মানে কবিতাৰ বয়স কিমান হ'ব কবিতাৰ বয়স 14 বছৰ 3 নম্বৰ দেউতাকৰ বয়স কিমান হ'ব দেউতাকৰ বয়স হ'ব 4x যেহেতু আছিল 4 into x 4 into 14 কিমান হ'ব 14 দিগুণ 28 28 64 বছৰ হ'ব 64 বছৰ এটা চাও আপোনালোকে 14 যোগ 64 কৰিলে কিমান হ'ব 86 হ'ব তো এটা উত্তৰ